সোনকালে ঘৰলৈ যাওঁগে বুলি ভাবিছিলোঁ, কিন্তু যিটো পৰিৱেশ দেখিলোঁ বহুত ভাল লাগিলে। এয়া আমাৰ খুৰীহঁতেও ৰখি আছে, বৰমাহঁতেও ৰখি আছে। বহুত ধুনীয়া এটা পৰিৱেশ আৰু এইটো ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হৈছে, মানে চাইছোঁ, মানে বহুত ভাল লাগিলে। এইটো শিকি আছোঁ এতিয়া, অলপ ভগৱানৰ ভক্তিও শিকি আছোঁ। আমাৰ অসুৰসকলক এয়া দেখাইছোঁ আপোনালোকক, এয়া দেখাইছোঁ আপোনালোকক। ভাল লাগিলে তোমাৰ অনুষ্ঠান আজি। মানে মই ইমান পাৰফেক্ট হোৱা নাই, বাট মই ট্ৰাই কৰি আছোঁ। মইতো এটা নুগুৱা ইউটিউবাৰ বাৰু,
বাট মই মানে এনেকৈ থাকি ভাল পাওঁ তাৰ কাৰণে দেৰিলৈকে থাকিলোঁ আজি অলপ এতিয়া মই পাৰফেক্ট হোৱা নাই বাট মই ট্ৰেইলাৰ দেখাই আছোঁ যিটো মেহফিল হৈছে সেই মেহফিলটো ন বহুত এটা ইণ্টাৰেষ্টিং বস্তু হয় সেইটো দেখাই আছোঁ আপোনালোকক